Hello guys, কি খবৰ? Welcome back to my YouTube channel. মই বৈশালী বৰা আপোনালোক সকলোকে মোৰ ইউটিউবৰ প্ৰথমটি ব্লগলৈ স্বাগতম জনাইছো। মিনি ব্লগ দি থকা হয় মাজে মাজে কিন্তু ব্লগ দিয়া নাই আজিলৈকে। ভাবিছো আজি এটা ব্লগ কৰো কাৰণ পূজা বুলি গুৱাহাটীলৈ গৈ আছো। এতিয়া দুলিয়াজানৰ পৰা শিৱসাগৰ যাম আৰু শিৱসাগৰত পেহীহেতি আছে মোৰ। পেহীহেতৰ লগত গুৱাহাটীলৈ বুলি ৰাতি ৰাওনা হ'ম। ঠিক আছে আগলৈ চাই যাব। Hello guys, এফালে আমি ট্ৰেইন ষ্টেচন পালোহি। এফালে আমাৰ মা হাই কৰি দিয়া আৰু এইফালে আমাৰ ভাইটি। হেল্ল' গাইজ, এইফালে ট্ৰেইন ষ্টেচনত ৰৈ আছোঁ। ট্ৰেইন অহাই নাই, চাই ৰৈ আছোঁ। এইফালে চব মানুহৰ ভিৰ আজি বহুত লাগিছে। গাইজ এইফালে আমাৰ ট্ৰেইন আহি গ'ল দেই। এইফালে এতিয়া ট্ৰেইনত উঠি গাইজ এইফালে আমি শিৱসাগৰ পালোহি পেহীহঁতৰ ঘৰ। ব্লগ বনাবলৈ পাহৰি থাকিলোঁ কাৰণ আজি নতুনকৈ বনাইছোঁ ন, অলপ পাহৰি গৈছোঁ। এতিয়া টাইম হৈ গৈছে গুৱাহাটীলৈ যাবলৈ। 3:30 ট্ৰেইন আছে, সেইটো কাৰণে আমি এতিয়া ওলাইছোঁ আৰু এতিয়া সাজি কাচি ল'লোঁ ভাত চাত খাই পিনে। এইফালে সকলোকে দেখাম চাব দেই। এইফালে আমাৰ মা বহি আছে আৰু এইফালে আমাৰ ডাঙৰ পেহী আৰু এইকেইটা চকচোন কেনেকৈ গাজে কৰি আছে ভাইটিহেঁতি। মোৰ ভাইটিটো আৰু এইকেইটা পেহীহঁতৰ ল'ৰা আৰু পেহীক দেখাম হা। এইফালে পেহী হাই কৰি দিয়া। হাই। আৰু পেহা ক'ত গ'ল? এইফালে পেহা হাই কৰি দিয়ক, হাই কৰি দিয়ক। এইফালে পেহাই লাজ কৰিলে হাই ক'বলৈ, তাৰপাছত মই গুচি আহিলোঁ। মোৰ হাঁহি উঠিলে একদম। তাৰপাছত এতিয়া আমি ট্ৰেইনত উঠি লওঁগৈ। ট্ৰেইনলৈ এতিয়া টুকটুকিত যাব লাগিব, ট্ৰেইন ষ্টেচন। ট্ৰেইন ষ্টেচনত গৈ লগ পাইছোঁ। তো গাইজ এইফালে আমি ট্ৰেইন ষ্টেচন পালোহি। এইফালে মা পেহীহেঁতি, এইফালে মা পেহী আৰু ভাইটিহেঁতি সেইফালে আছে। আপোনালোকক কোৱাই নাই নহয় আমি কোন কোন যাম। মই যাম আৰু মোৰ ভাইটি, মোৰ মা আৰু মোৰ ডাঙৰ পেহী, সৰু পেহী আৰু সৰু পেহীৰ ল'ৰা দুটা যাম। গুৱাহাটীত আমাৰ ঘৰুৱা মানুহ আছে, তাহাঁতৰ ঘৰতে থাকিম। তেন্তে চাই থাকক, ট্ৰেইনত উঠি লওঁ, ট্ৰেইনত ভিডিঅ' কৰিম। ঠিক আছে, বাই বাই। হেল্ল' গাইজ, এইফালে আমি ট্ৰেইনত উঠিলোঁ দেই। এইফালে পোৱালি হাই কৰে। এইফালে পেহী, এইফালে আমি ট্ৰেইনত বিচাৰি জমনি হৈ গ'ল। হেল্ল' গাইজ, এইফালে আমি আজি গুৱাহাটী পালোহি। এতিয়া নামিব লৈছোঁ গাইজ, নামি লওঁ দেই, তাৰপিছত লগ পাই আছোঁ। হেল্ল' গাইজ, এইফালে আমি এতিয়া নামিলোঁ। এইফালে অলপ দেৰি ৰখিব লাগিব কাৰণ 3:30 বাজিছেহে। এতিয়াই গাড়ী নচলে, অকণমান দেৰি ইয়াতে ৰৈ যাব লাগিব। ঠিক আছে, আপোনালোকে চাই থাকিব। হেল্ল' গাইজ, এইফালে গুৱাহাটী ষ্টেচনত নামিলোঁ। কালি ৰাতি ভিডিঅ' নকৰিলোঁ, টোপনি ধৰিলে, শুই থাকিলোঁ। এইফালে পেহী। কেনেকুৱা লাগিলে ট্ৰেইনত আহি? মজা লাগিলে। এইফালে পোৱালীকেইটা হাই বাই। মা এইটো ভাইটি গুড মৰ্ণিং কৰে। গুড মৰ্ণিং। ঠিক আছে, চাই থাকিব। হেল্ল', এইফালে চাহ খাবলৈ আহিছোঁ দেই গাইজ। হা কি খাম? হেল্ল' গাইজ, এইফালে হোটেলত গ'লোঁ ট্ৰেইন ষ্টেচনৰ পৰা। হোটেল গৈ পেলাই ফ্ৰেছ হৈ এইফালে ওলাই মেলি আহিছোঁ। মা কামাখ্যাৰ ওচৰৰ পৰা আহোঁ বুলি ভাবিছোঁ।
কামাখ্যালৈ যাওঁ বুলি বিচাৰিছিলে চাওক ইমান ডাঙৰ বৰষুণ দিছে কেনেকৈ যাম ভাবি আছোঁ তাকে গাড়ী লৈ ৰখি আছোঁ কামাখ্যাত গৈ লগ পাইছোঁ এইফালে আমি কামাখ্যা পালোহি দেই ৰাইজ গৈ আছোঁ খোজকাঢ়ি ইয়াৰ পৰা এইফালে কামাখ্যালৈ আহি আছোঁ আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট কামাখ্যাৰ পৰা আপোনালোকক ভিডিঅ' দিম ভিডিঅ'টো যদি ভাল লাগিল লাইক